আচ্ছা আপুনি সোয়াইপ কৰি মোৰ ৰিলটো পালে মানে ঠিক আছে যেহেতু পাইছে তো এই ভিডিওটো সম্পূৰ্ণকৈ চাব এই কাৰণে কৈছো কাৰণ এইটো ভিডিওত একো কন্টেন্ট নাই ইয়াত একো বিশেষ ক'বলগীয়া কথা নাই কিন্তু আপুনি হেইটোকে চাব কাৰণ যদি ভাল কন্টেন্ট বনাও আপোনালোকে নাচাব তো সেই কাৰণে কন্টেন্ট নোহাটোৱে কন্টেন্ট হয় আজিৰ সময়ত সেই কাৰণে মই এই কন্টেন্টটো দি আছো চাওক মই জুবিন গাৰ্গৰ ওপৰত এটা খুব ধুনীয়া সঁচাকৈ খুব এটা ধুনীয়া ভিডিও দিছিলো এপিসোড 6 তেওঁৰ বাৰ্থডে দিনা দিছিলো আপুনি বাৰ্থডে গিফট হিচাপে তেওঁ সেই ভিডিওটো চাই দিয়ক আপোনাৰ খুব ভাল লাগিব প্ৰমোশন নাই কৰা কিন্তু সঁচাকৈ ভাল হৈছে আৰু আজি লাচিত দিৱস এই লাচিত দিৱসক যদি আপুনি আহোম হয় অসমীয়া হয় বা ভাৰতীয় হয় তেনেহ'লে আপুনি চাওক আজিৰ ভিডিওটো তেনে আপুনি গম পাব যে কি লেভেলৰ কন্টেন্ট ক'ব গ'লে আমি দি আছো আমাৰ চেনেলত আৰু পোনপটীয়াকৈ মই সম্প্ৰচাৰ কৰিছোঁ ব্ৰডকাষ্ট কৰিছোঁ মোৰ এই ৰিলটো সকলোকে যাতে আপোনালোকে চাওক ইউটিউবে এইটো ৰিকমেণ্ড নকৰে কিন্তু মই নিজেই ক'ব গ'লে এতিয়া ইউটিউবত ভিডিঅ' বনাই কিনে ৰিল বনাই কিনে আপলোড কৰি আছোঁ যাতে আপোনালোকে পাওক মোৰ চেনেলটো এণ্ড লগতে ছাবস্ক্ৰাইব কৰিব কাৰণ মই আহিবলগীয়া সময়ত অসমৰ কাৰণে অসমীয়া সমাজৰ কাৰণে আমাৰ জাতীয়তাবাদৰ কাৰণে এটা অসমীয়া আভাস পাব আৰু কিছুমান আপোনালোকে ভাল কথা শিকিব যদি আপোনাৰ অসমৰ বিষয়ে জানিব মন আছে অসমীয়া কথা শিকিব মন আছে অসমৰ মানুহখিনিৰ বিষয়ে জানিবৰ কাৰণে মন আছে তেতিয়াহ'লে এই চেনেলটো আপোনাৰ আৰু খুব প্ৰমোশন কৰিলোঁ এণ্ড জানি বুজি প্ৰমোশন কৰিছোঁ কাৰণ প্ৰমোশন নকৰিলে আজিৰ সময়ত নহয় এণ্ড যিমানখিনি মানে কষ্ট কৰিছোঁ আজি মোৰ মাত ইমান ভাল নাই চৰ্দি হৈ আছে অকণমান বা তথাপিতো মই ভিডিঅ' বনাম আপোনালোকৰ কাৰণে বনাম এণ্ড আপোনালোকে চাব ধন্যবাদ থাকিল কণ্টেণ্ট একো নাই কিন্তু কন্টেন্ট নোহাটোৱে আজিৰ সময়ত কন্টেন্ট হয় বুলি আপুনি প্ৰমাণ কৰিলে কাৰণ আপুনি এই ভিডিওটো সম্পূৰ্ণকৈ চালে ধন্যবাদ থাকিল বাকীখিনি ভাল কন্টেন্টও চাব এতিয়া